আপুনি তেওঁৰ নহয় বুলি জানিও যিজন মানুহে আপোনাক ভাল পায়, সুখ দুখৰ লগত থকাৰ উপৰিও যিকোনো বস্তু প্ৰয়োজন হোৱাৰ আগতে যোগান ধৰে, তেওঁৰ ভাল পোৱা কেতিয়াও স্বাৰ্থৰ বাবে হ'ব নোৱাৰে। সময়ৰ লগে লগে মানুহৰ মন সলনি হৈ যায় মানিছোঁ, কিন্তু প্ৰকৃতিত ভাল পোৱা জনে যে এদিন হঠাৎ সলনি হৈ যাব বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আপুনি তেওঁৰ নহয় বুলি জানিও যিজন মানুহে আপোনাক ভাল পায়, সুখ দুখৰ লগত থকাৰ উপৰিও যিকোনো বস্তু প্ৰয়োজন হোৱাৰ আগতে যোগান ধৰে, তেওঁৰ ভাল পোৱা কেতিয়াও স্বাৰ্থৰ বাবে হ'ব নোৱাৰে। সময়ৰ লগে লগে মানুহৰ মন সলনি হৈ যায় মানিছোঁ, কিন্তু প্ৰকৃতিত ভাল পোৱা জনে যে এদিন হঠাৎ সলনি হৈ যাব বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আজিৰ প্ৰেম কাহিনীটো ইমানেই আছিল। যদি প্ৰেম কাহিনীটো ভাল লাগিছে আপোনালোকৰ বন্ধুৰ লগতে শ্বেয়াৰ কৰিব।